হেল্ল' গাইজ, এয়া নামঘৰলৈ মই সোমাই আহিছোঁ দিছে। নামঘৰৰ প্ৰাকৃতিক সৌন্দৰ্য এইবোৰ দোকান চোকানবিলাক আছে। নামঘৰলৈ সোমাই আহিছোঁ। বৰ ধুনীয়া গছ। নামঘৰৰ গেটখন মেইন গেটখন। নামঘৰলৈ আমি সোমাই আহিছোঁ। আমি প্ৰায় নামঘৰলৈ আহি থাকোঁ। এয়া বাট চৰা হয়। নামঘৰ বাট চৰা। কৃষ্ণ প্ৰভু দেখিছা প্ৰভু, এয়া দেখিছেনে? এয়া নামঘৰত বন্তি প্ৰজ্বলনৰ কক্ষ। এইটো বন্তি জ্বলনৰ কক্ষ। ইয়াত বন্তি প্ৰজ্বলন কৰে। এয়া নামঘৰ। কি ধুনীয়া লাগিছে নামঘৰ। এইপিনে আলহী ঘৰ আছে। আলহীক চাহ তাহ খুৱাই মানে ইয়াতে মিটিং চিটিং হয়। মন্ত্ৰী MLA আহিলে মিটিং চিটিং হয়। এইটোত মিটিং চিটিঙৰ কক্ষ। ইয়াত মিটিং হয়, মিটিং পাতে। ইয়াত মিটিং পাতিবলৈ পাৰে। আৰু এয়া আলহী কক্ষ। আলহী ইয়াত থাকিবৰ কাৰণে গেষ্টৰ ব্যৱস্থা আছে। দুজনমান অতিথি আহিলে থাকিব পাৰে। অৰ্থাৎ ইয়াত মানে আলহীক চাহ তাহ দি খুওৱা হয়। আলহীক চাহ তাহ খুওৱা হয়। ইমান ধুনীয়া দিছে তলখন চাওক, কি বঢ়িয়া। এয়া আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধা নামঘৰ। ভাল লাগিছে। প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া। প্ৰাকৃতিক সৌন্দৰ্য ভাল লাগিছে। ভকত বৈষ্ণৱ আহিছেচোন। ইমান আনন্দ। ভকত বৈষ্ণৱসকল বহিব পাৰে। লগতে কলমাও কলকুঁহিয়া কাটি আছে। ভকত বৈষ্ণৱ সেয়া ভকতসকলে কলকুঁহিয়া কাটি আছে। সেয়া বহুত ভাল লগা দৃশ্য। এইবিলাক দেখিছেনে গছৰ কেনেকৈ শাৰী শাৰী গছ। এইবিলাক চব কি ভাল লাগিছে দেখিবলৈ। গছটো শাৰী শাৰী গছ বহুত ধুনীয়া লাগিছে দেখিবলৈ। সেইবিলাক ফুলৰ ডালি কি বঢ়িয়া লাগিছে। বহুত মৰমৰ বহুত শ্ৰদ্ধা। সৰুৰে পৰাই আহোঁ, ক্লাছ 5 মানৰ পৰাই মোৰ নিজৰ অহা মনত আছে। তাৰ আগতো চাগে মাহঁতৰ লগত আহোঁ। নামঘৰক আমি বহুত শ্ৰদ্ধা কৰোঁ। এনেকৈ নামঘৰলৈ আহোঁ। নামঘৰ আমি এতিয়া শৰাইৰ কাৰণে ৰ'ব লাগিব চাগে। শৰাইত ভকতে সেৱা কৰিব। দেৰি কৰি যে আহিলোঁ আমি, সেইকাৰণে আমি এতিয়া ৰ'ব লাগিব সোনকালে। মানে বাট চৰা আছে। বাট চৰালে মানুহসকল সকলো সোমাই আহে। এয়া বাট চৰা হয়। আহা যাওঁ আহা। চেণ্ডেলটো পিন্ধি যাওঁ। ভিডিঅ'টো আপোনাক সিহঁতি ক'লৈ গ'ল?
হা ইয়াতে হাত ভৰি ধুব পাৰি মানে মুখ চুখ ধুই ল'ব পাৰি এইবিলাক টেপ হয় নামঘৰৰ ব্যৱস্থাটো বহুতেই ভাল আমি আহোঁ প্ৰায় আহি থাকোঁ বেছি দূৰ নহয় আমি গোলাঘাটত ভাল লাগে দৃশ্যবিলাক ইপিনেদি আদৰণি আঠখেলীয়া নামঘৰ ভকত বস্তু ল'ব এইফালে এয়া ৰাইজসকল সোমাই আহে এনেকৈ আহা আমি যাওঁ আহা আহা সেইখিনি যাওঁ প্ৰসাদ দিবই নি কোনে কৈছে হ'লেও গৈ যাওঁ দিয়া মোক দিয়া সেইটো মই দিছোঁ এখন দোকানখন প্ৰসাদ ল'বলৈ মোৰ বেগটো মোৰ বেগটোতে মোৰ হেৰি আছে নেকি মোৰ বেগটোতে আছে হেৰি এনেকৈ দেখিছা এইবিলাক শাৰী শাৰী গছ শাৰী শাৰী গছ লাগিছে মই এনেকৈ আহি আছোঁ আপোনালোকে আজি মোক নেদেখে আহি আছোঁ আৰু মই মানে মাহ প্ৰসাদ দিয়া এইটো পাচি নিছিলোঁ চব এইটো পাচি এই পাচিটো দিবৰ কাৰণে মই আহি আছোঁ পাচি এইটো কল মাহ প্ৰসাদ নিছিলোঁ সেইটো দিবৰ কাৰণে মই আহি আছোঁ আপোনালোককো দেখুৱাইছোঁ আপোনালোকে সকলো আহে আৰু আঠখেলীয়া নামঘৰলৈ প্ৰায় মানুহে আহে সেইকাৰণে এয়া ভক্তবৃন্দ আহি আছে হেল্ল' গাইজ এয়া নামঘৰৰ বাটচৰা এখন গেট মানুহ আহি আছে দিছে বহুত মানুহ আহি আছে গাড়ী এইবিলাক গাড়ী আহিলে তোমালোকৰ ন ইয়াত লোৱাচোন মাহঁতে দি দিলোঁ দেই